हेलो गुड मर्निंग नतुन एटा भिडिओ लय आको आपनालोकर माजলৈ আহিছো ভালে আছে নিশ্চয় आपनालोक ময়ো ভালে আছো যোৱা কালি ৰাতি ইমান মানে গৰম পৰিছে নহয় ইয়াত তাৰপিছত ৰাতি প্ৰায় 11:30 মান বজাত কাৰেণ্টটো গুচি গৈছে 2:30 মান বজাত আহিছে দিল্লীটো মানে কাৰেণ্টৰ ইমান অসুবিধা উঠা অকণমান দেৰি হ'ল তাৰপিছত উঠাৰ পিছত ঘৰ চৰ চাফা তাফা কৰি মেলি গা ধুলো গা ধুই পূজা কৰি জাষ্ট মানে চাহ একাপ লৈ বহিছোঁ দিদিয়ে এতিয়া ফোন কৰি পেলানি কৈছে বোলে একদম গা ভাল নাই ৰাতিৰ ভিতৰতে বহুত গৰম হোৱাৰ কাৰণে বোলে জ্বৰ হৈছে বোলে মই এতিয়া দিদিৰ ওচৰত যাব লাগে কৈছে মোক কেতিয়াবা অলপমান দৰৱ আনি দেচোন বুলি কৈছে চাওকচোন মানে গৰমৰ কাৰণে নহয় একদম জ্বৰ হৈ গৈছেগৈ তাই মানে মাতিছে মোক এতিয়া হেৰি গাটো বেছিকৈ ভাল নাই বোলে তাকে যাওঁ গৈ চাওঁগৈ কি হৈছে যদি বেছিকৈ গাটো বেয়া হৈছে হস্পিটেল লৈ যাব লাগিব নহ'লে কিবা দৰৱ চৰব আনি ভাত এইকেইটা বনাইছোঁ অকণমান ভাত বইল কৰিছোঁ আৰু এই দালি বনাবলৈ লৈছোঁ কেইটামান দালি আলু আৰু কচু পিঁয়াজ একেলগে দি বইল কৰি দিওঁ মানে দেৰি হৈছে এতিয়া কিবা কিবি বিশেষ বনাই নাথাকোঁ আৰু বইল দালি অকণ খাই অফিচলৈ ওলাই যাওঁ এটা কাটি টিফিনটো ভৰাই লৈছোঁ দিনটোৰ আহাৰ এয়া আৰু বাটত পালে জুচ চুচ অকণমান খাম আৰু এগিলাচমান তাৰপিছত টিফিন টাইমত এই আপেলটো খাম টিফিনত বনাম দাইল আৰু ভাত খাই এতিয়া অফিচলৈ যাব লাগিব এতিয়া ৰেডি হ'লোঁ যাবলৈ বলক মোৰ লগত এইয়া নাই আৰু ইয়াৰ পৰা মই ৰিক্সাত যাম आराम से भैया चलिए मैं एक रास्ता है রিক্সাত আহিছোঁ এইটো ৰং চাইড হয় উল্টাবলগীয়া হয় নহয় আগৰ পৰা ৰাস্তাটো ঘূৰি যাব লাগে ৰং চাইডে লাহে লাহে ডাকিয়ে ডাকিয়ে আৰু ভিতৰলৈকে লৈ যায় দিয়ে মই ইয়াৰ পৰা মেট্ৰ'ৰ ভিউটো দেখাইছোঁ চাব দেই মই এতিয়া অভাৰব্ৰিজত আছোঁ অভাৰব্ৰিজ নহয় এইটো ফুটব্ৰিজ হয় ফুটব্ৰিজত আছোঁ তেনেকৈ গাড়ীবিলাক এটা ছাইডত গৈ আছে আৰু এটা ছাইডত আহি আছে ক্লাছটো শেষ হ'ল এতিয়া আহিছোঁ কেইটামান বস্তু ল'বলগীয়া আছে তাকে লাজপত নগৰ যাওঁ আমি দুইজনী তো আমি দুইজনী এতিয়া লাজপত নগৰ যাম গৈ কিবা কিবি কেইটামান বস্তু ল'বলগীয়া আছে তাতে কিবা এটা খাম তাৰপৰা ঘৰত যাম আৰু আৰু এতিয়াও দেখিছেনে বাৰু 5:30 বাজিলে ইমান ৰ'দ মেট্ৰ'ত আহিছোঁ ইয়াত আকৌ মেট্ৰ'ত একচুৱেলি মেট্ৰ'ত জানেনে মেট্ৰ'ত ভিডিঅ' বনোৱা এলাও নাই নিদিয়ে ইহঁতে ভিডিঅ' বনাবৰ কাৰণে এতিয়া মেট্ৰ'ত নামি যামতো এইটো আমি তললৈ নামি গৈ আছোঁ ইয়াত একদম পিছত মানে ভিডিঅ' কৰিব নিদিয়ে চিঞৰিবলৈ লাগিছে ইহঁতে ধুনীয়া ধুনীয়া कितने का है भाई कौन सा मैम 200 क्या ज़्यादा बता जब कम दे देना नहीं नहीं मैडम कम दे देना प्लीज़ नहीं ले लो आप कम दे देना ये ज़्यादा बताया इसमें कलर और मिल जाएगा ये लो नहीं मैम कितने का 150 अभी 150 हो गया और थोड़ी देर बाद आपने 100 क्या देना 100 दे देंगे
नहीं नहीं हाँ 100 दे देंगे बेटा हो गया ले लिया ये सही करो हो गया आगे चलो आगे चलो जरा ही वाला बेगটো প্ৰথমে কৰাত আছে এতিয়া ই আগৰ কাটিবলৈ ৰাজি আছে এইবিলাক যে 200 টকা পেণ্ট হয় ইমান ধুনীয়া ধুনীয়া এইবোৰ 500 টকা মাত্ৰ দিছোঁ हो गया आ गया ना सब 200 टकार बाजार এখন दुपट्टा भी मिलेगी क्या इसमें वो सेट है दुपट्टे का इसका सूट का दिखाना ये सही लग हां ये वाले पीछे इसका ये सलवार की सुनिएगा पूछता हूं नॉर्मल हाँ वो सही लगा ये दिखाना होगा ये सलवार है अच्छा इसके साथ और ये वाला 850 अच्छा कोई ये फिक्स रेट तो नहीं है अच्छा कहाँ लिखा है भैया फिक्स रेट अच्छा लिखने की जरूरत नहीं है ये वाला सही लगा देंगे इसमें लाइनिंग डालना पड़ेगा ना ये मुझे सही लगा हाँ पजामा ये होगा ना और ये वाला कौन सा नहीं भैया ये आपने तो बोला फिक्स है तो বাৰ্গেনিং নাই হোৱা চুটটো ভাল লাগিছে তো ভাবিছোঁ লৈ লওঁ আহিলোঁ পটককৈ हाँ लेना है मतलब ये कम नहीं होगा ना भैया पेटीएम होगा গা ধুলোঁ গা ধুই পেলাই এতিয়া ভাবিছোঁ গাখীৰ গৰম কৰোঁ একাপ ভালকৈ চাহ খাওঁ একদম মানে মেট্ৰ'ত ইমান মানুহ নহয় মূৰ চুৰ কিবা একদম ঘূৰাই আহিছে আৰু বিষাই আহিছে তাকে গাখীৰখিনি গৰম কৰি ভালকৈ চাহ একাপ খাই লওঁ তাৰপিছত আৰু ভাত কি ব্যৱস্থা কৰা হ'ব আৰু কৰিম আৰু অফিচৰ পৰা আহি পাই গা চা ধুই লৈ পেলানি পূজা কৰি জাষ্ট একাপ চাহ লৈ এইমাত্ৰ বহিছোঁ মানে ৰাতিপুৱা 9টাৰ পৰা এটা দীঘলীয়া জাৰ্ণি ধৰক ৰাতি 8টামান বজালৈকে প্ৰথম মানে কি হয় মোৰ অফিচ নয়ডা ছেক্টৰ 63 মই ইয়াৰ পৰা সাউথ দিল্লীত মই থাকোঁ সাউথ দিল্লীৰ পৰা মই সদায় অহা যোৱা কৰোঁ মেট্ৰ'ত ছেক্টৰ 63 এ ব্লক মোৰ অফিচ তাত মই ধৰক অফিচত প্ৰায় 3-4 ঘণ্টামান সময় কটাই তাৰপিছত মোৰ 2টাৰ পৰা এটা ক্লাছ থাকে দিল্লী কলকাতাত মই সেইটোত আহি এটেণ্ড কৰোঁ কৰি তাতে 3 ঘণ্টাৰ এটা ক্লাছ মই আচলতে এটা ইনষ্টিটিউটত এটা কোৰ্চ কৰি আছোঁ জনাম বাৰু মই আপোনালোকক পিছত কি কৰি আছোঁ নাজানো কিমানখিনি ছাকচেছ হ'ব পাৰোঁ কিন্তু প্ৰয়াস কৰিছোঁ কিবা এটা কৰাৰ কাৰণে চ' অলপ মানে এই কোৰ্চটো কৰিবলৈ লোৱাৰ পৰা কষ্টটো অলপ মানে মোৰ বেছি হৈছে কাৰণ নয়ডাৰ পৰা আকৌ মানে গুচি আহিবলগীয়া হয় সময়ত ক্লাছটো পাবৰ কাৰণে তাৰপৰা ক্লাছটো কমপ্লিট কৰি আকৌ ঘৰলৈ অহা হয় আজি মানে ক্লাছটো শেষ হোৱাৰ পিছত লগৰজনীয়ে ক'লে অকণমান কিবা বজাৰ কৰিবলগীয়া আছে লাষ্টত মই যাওঁ বুলি তাই সেয়া গ'লোঁ গৈ দুই এটা কিবাকিবি কিনা হ'ল ময়ো এটা কাপোৰ চুট এটা ল'লোঁ চ' সেয়াই আৰু মানুহৰ আচলতে কি প্ৰত্যেকৰে মানে জীৱন মানে এটা সংগ্ৰাম আমি জীৱনত সংগ্ৰাম কৰিবই লাগিব গতিকেলৈ কৰ্মটো কৰিবই লাগিব মানুহৰ আচলতে কি হয় নিষ্ঠাৰে বা সৎ উদ্দেশ্যলৈ যদি আপুনি কাম কৰিব যোৱা হয় তাত সফল হ'বৰ কাৰণে সময় লাগে আৰু কষ্ট সদায় বেছি হয় আৰু মোৰ নিচিনা এটা অকলশৰীয়া জীৱনত
এখন মেট্ৰ' চিটিত অকলে এগৰাকী মাইকী মানুহে ষ্ট্ৰাগল কৰাটো সঁচাই মানে এটা বহুত হেৰি আৰু কি ক'ম চ' চাওঁচোন কিমান দূৰ পাৰোঁ